নমস্কাৰ সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এয়া হৈছে ৰাতিপুৱাৰ পৰিৱেশ আৰু চাওকচোন ইমান বেছি কুঁৱলী পৰিছে আৰু ময়ো মুখ হাতকেইটা ধুই কৰি এয়া অকণমান গৰম গৰম লাল চাহো বনাই আনিছোঁ আৰু এইফালে মায়ে ৰাতিপুৱাৰ যা যোগাৰ কৰি আছে এইফালে ভাত এইফালে আকৌ লুচি আমাৰ ঘৰত মানে ৰাতিপুৱা সময়কণত প্ৰায় ভাত চলে কিন্তু আজি আকৌ পাপাই লুচি খাওঁ বুলি ক'লে সেইবাবে ভণ্টি আৰু পাপাৰ কাৰণে এনেকৈ মায়ে ৰাতিপুৱা আকৌ লুচিও বনাবলগীয়া হ'ল তাৰপিছত মই আকৌ স্কুলো পালোহি আৰু আজি আকৌ স্কুলত আমাৰ টেঙাৰ পাৰ্টি চলিছে মাজে মাজে কেতিয়াবা এনেকৈ টেঙা খোৱা হয় আৰু মোৰ মানে কেতিয়াবা খুব বেছিয়ে টেঙা খাবলৈ মন যায় আৰু এনেকৈ গোটেই ষ্টাফ মিলি টেঙা খালোঁ তাৰপিছত আকৌ স্কুলৰ পৰা আহি ওচৰৰে বৌ এজনীক চিম্পুলকৈ মেকআপ এটা কৰি দিলোঁ ক'ৰবাত বিয়া খাবলৈ যাব তাৰপাছত আকৌ সন্ধিয়া সময়ত মই এই কাপোৰযোৰ দহি গুঠিবলৈ লৈছোঁ মানে এই কাপোৰযোৰ মাৰ বিয়াৰে হয় বিয়াৰে পাটৰ কাপোৰ আছিলে মেইন ছেটযোৰ তাতে দহি গুঠি থোৱা আছিলে কিন্তু দহিখিনি বেয়া হৈ যোৱাৰ বাবে মই অকণমান মণি গুটি লগাই পেলাই ভালকৈ দহিখিনি গুঠি দিছোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই।